हर हर महादेव। गुड मॉर्निंग सभी गुड मॉर्निंग ये भरी कर रहे हैं। गुड मॉर्निंग, हर हर महादेव। गुड मॉर्निंग फ्रॉम हरिद्वार। चलो হোটেল পাৰ্লিঙৰ পৰা আমি ৰাতিপুৱাই গা ধুই কিনে এতিয়া গংগা স্নান কৰাৰ কাৰণে গৈ আছো গংগা নদীত। কাক ৰখি আছা আৰু ইয়াত? আমাৰ প্ৰাইম মিনিষ্টাৰক। আৰু হোটেলৰ পৰা আমি এতিয়া গা ধুবলৈ ওলাইছো। ইয়াতে কাৰোবাৰ বোলে ৰেইনকোট নাই ওপৰত যোৱাৰ কাৰণে, তো এনেকুৱা ৰেইনকোট গাইছ ইয়াতে 50 টকাত পায়। এই ৰেইনকোটটো যদি আমি ওপৰত লওঁ তেতিয়াহ'লে দামটো 100 টকা 200 টকা হৈ যাব। গতিকে যিমান পাৰে হৰিদ্বাৰতে লৈ ল'ব। কাৰোবাৰ যদি কিবা ল'ব লগা আছে ইয়াতে পাই যায়। মৰ্নিং 8:30 ভিউ গাইছ, চাওক ইমান ভিৰ। এয়া হৰিদ্বাৰ টাউন আৰু আমি গৈ আছো গংগাত গা ধোৱাৰ কাৰণে। আৰু গংগাত গা ধুই পবিত্ৰ হৈ যিমান পাপ আছিল তাৰ পৰা মুক্ত কৰি আমি যাম পুৰা কেদাৰনাথ। জীৱনত তৃতীয়বাৰৰ বাবে গংগাত মানে স্নান কৰিব যাই আছো। আৰু মই ফাৰ্ষ্ট টাইমৰ বাবে পাপ মুক্ত কৰিবৰ কাৰণে গৈ আছো গাইছ। চাওক না বিল্ডিংটোৰ নাজাৰা পুৰা ফুল্লি একদম মন্দিৰ টাইপ। তো এইবিলাকত মানে কি গংগা পানী লৈ আহিব পাৰিম গাইছ ঘৰত লৈ যোৱাৰ কাৰণে। মানুহৰ ভিৰ চাওক গাইছ ৰাতিপুৱাই পুৱাই। কিছুমানে মানে এতিয়া গৈ আছে, কিছুমানে আহি আছে গা ধুই। হৰকিপুৰী দেখা পাইছো গাইছ হৰিদ্বাৰত গংগা ঘাট। এইপিনে চাওক গাইছ ইমান মানুহৰ ভিৰ। তাতে বাৰু কিমান মানুহ গা ধুই আছে আৰু কিমান মানুহ কেদাৰনাথ যাত্ৰাত গৈ আছে চাওক। এই মন্দিৰটোত সোমাব লগা হ'লে কি চেণ্ডেলবিলাক সোমাব নিদিয়ে, ইয়াত থ'ব লাগিব ক'ৰবাত। আৰু ইয়াত যোৱাৰ লগে লগে গাইছ ইয়াতে মানে চাওক পানীৰ ব্যৱস্থা আছে। ইয়াত ভৰি পূৰা সকলোৰে ধোৱা যাব, এক্সট্ৰাকৈ আৰু ধোৱাৰ প্ৰয়োজন নাই। আৰু ফাইনেলি গাইছ এয়া গংগা নদী আহি পালোহি। চাওক গংগা মাতা এইয়া দূৰত। ৱাও, আৰু ইমান ভিৰ চাওক গাইছ। অ'হ কেনে মানে এনেকুৱা ফিল হৈছে যে এখন আমি স্বৰ্গত আছো। স্বৰ্গত ইমান মানুহ গা ধুই আছে ইয়াত চাওক। ইমান মানুহ গা ধুই আছে, হাজাৰ মানুহ। গংগা মাইয়া কি জয় গংগা, জয় গংগা। ওহ গাইছ ধামাকা ঠাণ্ডা পানী, ধামাকা বৰফ হেন পানী গাইছ, ইমান ঠাণ্ডা। আৰু এওঁলোকে চাওক গা ধোৱাৰ কাৰণে। জয় মা গংগা, জয়। মানে বহুত ঠাণ্ডা গাইছ পানী। চবে এনেকে ডুব মাৰি আছে গাইছ। ফাইনেলি গাইছ এতিয়া গংগাত আজি ফাৰ্ষ্ট টাইমৰ বাবে গা ধুব গৈ আছো। ইমান ঠাণ্ডা পানীত গাইছ, বহুত এক্সাইটেড। আৰু মোৰ লগত ইহঁতেও ধুব। লগা ডবকা লগা। गंगा मैया की जय। डुबका लगा। तीन बार लगा। अच्छा बढ़िया। গংগাত গাটো ধুই ললো গাইছ। মানে পবিত্ৰ অনুভৱ, ইমান ঠাণ্ডা পানী কেনে। আৰু চাওক গাইছ ইহঁতে মানে পইচা বিচাৰি আছে এনেকে। আমি যিবিলাক নেকি পইচা ইয়াত উলিয়াই দিওঁ। পোৱালিটো চাওক কি ঠাণ্ডা লাগছে তাৰ। ঠাণ্ডা লাকি। আমি বুঢ়া হৈ গৈছো ইতে গংগাত গা ধুই পালো। বল এইয়া সোণা বিচাৰি আছে, সোণা ৰূপা। মেৰা ভি हर गंगे এই গংগা মা আছিলে গাইছ। ইয়াতে গা চা ধুই দিলোঁ। এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ। তাৰপিছত আমি হোটেল ৰুমৰ পৰা আকৌ ৰেডি হৈ গাড়ী লৈ চিধা যাব লাগিব সোনপ্ৰয়াগ ন। আৰু সোনপ্ৰয়াগৰ পৰা হ'ব আমাৰ ট্ৰেকিং ষ্টাৰ্ট। 22 কিলোমিটাৰ খোজকাঢ়ি। পুৰা এক্সাইটেড গাইছ। আৰু এইবিলাক মন্দিৰটো সেৱা ল'ব পাৰে। চাওক গংগা মন্দিৰ, এইফালেও কিবা কিবি মন্দিৰ আছে। মন্দিৰ মানে মন্দিৰে ইয়াত গাইছ। ইয়াত এজেঞ্চি এটা পালোঁ, ইয়াত সুধি চাওঁ
যে কি কেদাৰনাথলৈকে তেওঁলোকে কেনেকুৱা কি চিষ্টেম ফেচিলিটি দি কিনে কিমান টকা লয় অলপ সুধি যাওঁ ইয়াত এনেকুৱা এজেঞ্চিবিলাকত পূৰা চাওক ইয়াত গাড়ী কি ইহঁতৰ ছাৰ্ভিচ আছে কি গাড়ী আছে গোটেই ধামবিলাক আছে সেইবিলাকত মানে যাব পাৰে চিলেক্ট কৰি কেনে কোনে ক'ত যায় সেইমতে প্ৰাইচটো হয় আমাক বাৰু তেওঁলোকে ইয়াৰ পৰা যোৱা অহা 24,000 খুজিছে ট্ৰেভেলাৰ এখনত যোৱা অহা এই বেগটো ল'লোঁ গাইছ এইটো মানে অলপ অসুবিধা হয় তো এইটোত মানে মোবাইল চোবাইল লোৱাৰ কাৰণে বেছি বেষ্ট হ'ব গুড মজা আৰু গংগাত গা ধুই আহি অলপমান ভোক লাগিল জানে গা ধুলে ভোক লাগে গতিকে ইয়াত ভাত খাবৰ কাৰণে আমি সোমাই গ'লোঁ চবেই এখন হোটেল চাওক হোটেলখনেই গোটেই ভৰ্তি হৈ গ'ল আমাৰ মানুহ দি এতিয়া আৰু বেলেগ মানুহ আহিব নোৱাৰে আৰু আমি 70 টকাত নিৰামিষ থালি নেকি দে তেওঁলোকে গাইছ খায়ে আছে আৰু ইয়াতে মানে কি হয় ভাতৰ লগত এই ৰুটিটো দিবই তো ৰুটিৰ পৰাই আৰম্ভ কৰোঁ ফাৰ্ষ্ট টাইম আৰু এইটো বিৰিয়ানীৰ ভাত বিৰিয়ানীৰ হয় এয়া চাওক ইহঁতে মোক ৰখি আছে গাইছ বাপৰে ভাল লাগছি দে তহঁতে মোক যে ৰখি আছা আমি হোটেলৰ পৰা কৰিলোঁ এতিয়া আৰু এতিয়া আমি যাম চনপ্ৰয়া নামটো মুখতে নাই সেই জেগালৈকে যাম এতিয়া আমি ট্ৰেভেলাৰত আৰু ট্ৰেভেলাৰখন হ'ল আমাৰে 5 দিনৰ কাৰণে আমাৰ গাইছ মোৰে হয় তো চলো বহুত লেজি হয় দাদা আমাৰ গাড়ীখন আহি গ'ল গাইছ আৰু এয়া দাদাতে আমাক ৰাতিটো ৰাখিলে থেংক ইউ লাভ ইউ টু আমাৰ গাড়ী ষ্টাৰ্ট দি দিলে গাইছ আমি এতিয়া গৈ আছোঁ চনপ্ৰয়াগ অভিমুখে পুৰা এক্সাইটেড হৰ হৰ মহাদেৱ বম ভোলে जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना 50 টকাকে এনাৰ্জি ড্ৰিংক তুল্লা টেঙা অসমৰ এইটো এটা গলত ওলমাই ল নজৰ নালগিব এটা বস্তু দেখাওঁ গাইছ আপোনালোকক চাওক মই য'ত আছোঁ ইয়াৰ পৰা ঋষিকেশ 18 কিলোমিটাৰ অনলি আৰু দেৱপ্ৰয়াগ 86 আৰু কেদাৰনাথ চাওক গাইছ কেদাৰনাথ 253 কিলোমিটাৰ গাইছ আৰু বেছি দূৰ নাই 253 কিলোমিটাৰ পিছতে গাইছ বাবাক দেখা পাম বাবাক লগ পাম গাইছ কেদাৰনাথ যিটোৰ কাৰণে নেকি আমি ইমান দূৰৰ পৰা আজি আমি আহিছোঁ ট্ৰেভেল কৰি আৰু সেই ফাইনেলি সেই ডেষ্টিনেশ্যন পোৱাৰ কাৰণে 253 কিলোমিটাৰ আছে তো ফুল্লি এক্সাইটেড গাইছ হৰ হৰ মহাদেৱ 53 কিলোমিটাৰ আছে জোশ কেনে জয় কেদাৰ मेरा कर्म तू ही जाने क्या बुरा है क्या भला আৰু গাইছ আমি টাউনৰ ৰাস্তা এৰি আহি ফাইনেলি পালোহি পাহাৰৰ একা বেকা ৰাস্তা চাওক কিমান টাৰ্ণ এইয়া গাড়ীবিলাক কেনেকৈ টাৰ্ণ লৈ আছে এইয়া চাওক এনেকৈ আহিব লাগে তো ইয়াৰ পৰাই ক'ব গ'লে আৰু কেদাৰনাথৰ ফিল্ডটো আহি যাব আৰু ইয়াৰ পৰাই এই ৰাস্তাৰ পৰাই খতৰনাক টাৰ্ণিং গাইছ কি ক'ম আৰু এইখিনিতে আহি গাড়ীখন অলপ সময় ৰখাই দিলে এপ্লিকেশ্যন লিখিব লগা হৈছে হ'ব কেনে এক্সপিৰিয়েঞ্চ তো ইয়াত মানে আহিলে কি যাত্ৰীসকলৰ দ্বাৰা এপ্লিকেশ্যন এখন মানে তেওঁলোকে বিচাৰে পুলিচে ইয়াৰ পৰা যোৱাৰ পিছত আমাৰ যদি ভগৱানে নকৰক কিবা এটা হয় তাহাঁতৰ গাত মানে একো ৰিস্ক নপৰে আহি তো সেয়াই আৰু পাহাৰ চাওক পাহাৰ চবফালে পাহাৰ এইখন পাহাৰৰ পৰা এইখন পাহাৰৰ পিছত বাৰু কি পাহাৰ পাওঁ মানে পাহাৰ বগাই মানে আমি কপৌফুল নানো মহাদেৱক লগ কৰিব যাম বেছি দিন নহয় যোৱাকালি হৈছে এইটো চাওক গাইছ লেণ্ডশ্লাইড এনেকৈ মানে লেণ্ডশ্লাইড হয় আৰু কেতিয়াবা ৰাস্তা ব্লক হৈ যায় আৰু ৰখি দিব লগা হয় আমাৰ আজি আমি লাকি হয় কাৰণ বৰষুণ নাই যোৱাকালি বৰষুণ আছিলে আজি খুব ধুনীয়া ৱেডাৰ একদম ৰ'দ দি আছে বহুত বেছিও দিয়া নাই মানে মজা আৰু जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना
যিমানে যাই আছো সিমানে ধুনীয়া ধুনীয়া মানে সৌন্দৰ্য দেখা পাই আছো আৰু আমাৰ এনাৰ্জিটো আৰু বাঢ়ি আছে গাই টোপনি আহি আছিল তেতিয়াৰ পৰা যে টোপনি নাই আৰু ইমান মজা মজা ভিউ গতিকে আপোনালোকে কেদাৰনাথ আহক একবাৰ ঘৰত কিয় বহি আছে আহক কেদাৰনাথ আৰু তাৰ দেখা গৈছি ন গাইজ ঘৰত দুখ কৰি লাভ নাই এইবিলাক চাওক গাইজ পুৰা মন ভাল হৈ যাব এইখন পাহাৰত বৰষুণ দি আছে এইয়া বৰষুণ এইফালে বৰষুণ নাই এইফালে বৰষুণ অকস্মাত মানে ৱেডাৰটো চেঞ্জ হৈ যায় পাহাৰীয়া অঞ্চল আৰু পুৰা পাহাৰে আমি গৈ আছোঁ আৰু মিনিমাম আমি 60 কিলোমিটাৰমান যাব লাগিব তেতিয়াহে আমি চনপ্ৰয়াগ পাম তাৰ পৰা 22 কিলোমিটাৰ আমি ট্ৰেক কৰিবই লাগিব কালি ৰাতিপুৱা আমি ট্ৰেক কৰিম আৰু ইমান ধুনীয়া ভিউৰ মাজে মাজে পাহাৰৰ মাজে মাজে গৈ আছোঁ ইমান মানে কি ক'ম আৰু মনটো ইমান ভাল লাগি আছে ন ভাষা নাই কোৱাৰ কাৰণে প্ৰীতম কেনেকুৱা তোমাৰ সুন্দৰ সুন্দৰ ইমান সুন্দৰ পৃথিৱীৰ মাজত মানে ইমান মানে প্ৰাকৃতিক দৃশ্য আহক সকলোৱে আহক কেদাৰনাথলৈ ঘৰত বহি নাথাকিব টকা পইচা আজি আছে কালি নাই মাজত লৈ থাকি লাভ নাই এনজয় কৰিব লাগে যিখিনি পাৰে মহাদেৱৰ নামত এয়া চাওক গাইজ ট্ৰাফিক হৈ গ'ল এইখিনিত লেণ্ডশ্লাইড হোৱাৰ বাবে মানে জাম হৈ আছে ইয়াৰে পাহাৰবিলাক এনেকুৱা হয় গাইজ এখনৰ পিছত এখন এখনৰ পিছত এখন এনেকৈ মানে শিলবিলাক খলপীয়া খলপীয়া পাহাৰৰ ওপৰত যে পানী ওলাই দংকলটোৰ আচৰিত বৰিঙৰ পানী কিমান চাওক কিমান তলৰ পৰা কিমান ওপৰত এই মানে দংকলটো আছে হৰ হৰ মহাদেৱ মহাদেৱৰ কৃপা এইবিলাক লেণ্ডশ্লাইড ইয়াত হৈছিল ৰাস্তা বন্ধ হৈ আছিল হৰ হৰ মহাদেৱ কিমান ডাঙৰ এটা মূৰ্তি শিৱৰ এইখিনি কিবা ঠাই গম নাপাওঁ তো আধা বাটতে মানে ৰখালে গাড়ীখন অলপমান ৰেষ্ট দিলে গতিকে আমিও অলপমান ৰেষ্ট লওঁ কিবা চাহ পানী খাওঁ মানে লগৰবিলাকে চাহ খাব সোমাইছে কিন্তু আমি মেগী খাম মেগী হে भैया 80 টকা 80 रुपीस मैगी खा के देखना बढ़िया गारंटी के साथ अच्छा ओके बनाओ पानी का बोतल कितना प्राइस है 25 1 लीटर का ये जगह का नाम क्या है ये सैनिक नगर केदारनाथ कितना किलोमीटर होगा केदारनाथ यहाँ से 150 किलोमीटर 150 यार 150 किलोमीटर एनर्जी लो हलमान 1000 रुपए 1000 रुपए इनके लिए 1500 रुपए खासकर युवा लोगों के लिए 5 टकार मैगी गाइस 80 टका दी खाई आछी तो देख सकते हैं आज आप हमारे यहाँ पे 2 कस्टमर आ रखे हैं बहुत प्यारे प्यारे और बहुत जवान है बहुत हैंडसम है दोनों तो ये मेरे हाथ की मैगी खा रहे हैं यहाँ पे आप लाइव चल रहे हो यूट्यूब में आ गया ओह अच्छा यूट्यूब में तो कह रहे यूट्यूब में आएगा तो ये लो अभी आएगा तो यूट्यूब में अरे बस सब इनका आशीर्वाद है हम अच्छे दुकान में हम अभी खा रहे हैं नहीं ये दुकान इन्हीं का है तभी तो ये लोग खा रहे हैं तो इसलिए बहुत बहुत शुभकामनाएं आप लोगों को तो बहुत अच्छा लगा इन लोगों से मिलकर जहाँ ये लोग रहते हैं वहाँ पे मेरे पिताजी आर्मी से रिटायरमेंट है ओ सॉरी आर्मी में थे उधर आसाम में ड्यूटी कर चुके हैं গাইস আমি এতিয়া অলপমান খোজকাঢ়ি গৈ আছোঁ মেগীটো খাই আৰু ৰেডবুল খাই অলপমান কি কয় এনাৰ্জি আহিল এয়া চাওক কেনেকুৱা ভয়ংকৰভাৱে মানে লেণ্ডশ্লাইডিং হয় আৰু ইয়াতে চাওক এই শিলবিলাক খহি পৰিছে গাইস পাহাৰত বৰষুণ দিলে কেনেকুৱা ভয় লগা আৰে নদীটো কিমান তলত ভাবি চাওক আৰু গাড়ীবিলাক এনেকৈ আমি সিফালেদি আহিছিলোঁ ক'ত ঘূৰি বাপৰে বাপ বনাইছে কিন্তু দেই চৰকাৰে ইয়াৰ একদম পুৰা মানব লগা ৰাস্তা বনাইছে আচৰিত মেগী খাই লৈ আকৌ আমি গৈ আছোঁ পাহাৰৰ মাজে মাজে ফুল্লি জোচত আৰু কি হয় ইয়াতে কি হয় 8 বজাৰ পিছত মানে গাড়ী চলাব নিদিয়ে ৰাতি যিহেতু অসুবিধা হ'ব যেনেকুৱা ৰাস্তা খুব মানে ডেঞ্জাৰ ৰাস্তা ক'ব গ'লে ইমান ওপৰত চাওক ইয়াৰ পৰা যদি তলত যাব লগা হয় মানে ই আৰু চিধাই ক'ত যাব জমৰ দুৱাৰত যাব গতিকে ইয়াৰ কাৰণে 8 বজাৰ পিছত গাড়ী চলাব নিদিয়ে এইটো আহি পালোঁ গাইছ অলকানন্দা নদী চাওক
আকৌ গাইছ আধা বাটতে গাড়ীখন ৰখালে খুব ধুনীয়া এটা ভিউ খুব ধুনীয়া এটা নাজাৰা চোৱাৰ কাৰণে আমাক এয়া চাব পাৰে সেইটো অলকানন্দা নদী ৱাও ইমান ধুনীয়া নদীৰ মাজত এটা মন্দিৰ এই মন্দিৰটো হৈছে মা ধাৰী মন্দিৰ যিটো নেকি মন্দিৰে উত্তৰাখণ্ডৰ 4খন ধামৰ ৰক্ষা কৰ্তা বুলি কোৱা হয় এই মন্দিৰটোত আমি ৰিটাৰ্ণ হোৱাৰ দিনা সোমাম চলো 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 গাইছ চলো 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 ইয়াত বেছি সময় মানে লেট কৰিলে আমি কেদাৰনাথ নাপাম নহয় গাইছ আৰু এটা বস্তু চোৱাৰ কাৰণে আমি আহিলো ইয়াতে দুটা নদী এক হৈছে এয়া চাব পাৰে অলকানন্দা আৰু মন্দাকিনী এইটো অলকানন্দা আৰু এইটো মন্দাকিনী ইয়াৰ পৰা এতিয়া বিদায় লওঁ এগেইন গাড়ীত আৰু চাব লগা আছে আন্ধাৰ হ'ব অলপমান পিছত চলো 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 ভাই লোক চলি হা দেই বেছি নুমুটবি अबे साले तभी मेरा माफ करना गुस्से में इधर उधर निकल जाता हूँ ধুনীয়া ধুনীয়া লোকেশ্যনৰ মাজে মাজে আমি গৈ আছোঁ গাইছ যিটো আপোনালোকে এনজয় কৰি গৈ থাকক কেদাৰনাথৰ ভিডিঅ' আহি আছে খুব সোনকালে এইফালে এটা চাওক গাইছ সুৰুংগ বনাই আছে সুৰুংগ পথ আজি আমাৰ এনেকুৱা হৈ আছে প্ৰায় গোটেই দিনটোৱে ক'ব গ'লে আমি পাহাৰৰ মাজে মাজে গৈ আছোঁ 7:14 হ'ল গাইছ কিন্তু ইয়াত এতিয়ালৈকে ৰাতি হোৱা নাই আমাৰ তাতেতো পুৰা ৰাতি হৈ আছে আৰু আমি গাড়ীত এতিয়াও গৈ আছোঁ কেদাৰনাথ অভিমুখে মানে সোনপ্ৰয়াগ অভিমুখে সোনপ্ৰয়াগ এতিয়ালৈকে আমি পোৱা নাই গতিকে গাড়ীত বৰিং আৰু কিমান হৈ যাম গতিকে নামকে ধৰা হৈছে অলপমান তো গাইছ এইখন গাড়ী আহি আহি এটা ঠাইত ৰখাই দি দিলে ঠাইখিনিৰ নাম নাজানো বাৰু ইয়াত মানে থকাৰ কাৰণে হোটেল চোটেল আছে আগলৈকে গ'লে মানে বহুত ৰিস্ক হ'ব এতিয়া তো গাইছ আজি আমি মনিকা ৰেষ্টুৰেণ্ট মানে আধা বাটতে ৰখি দিলোঁ সোনপ্ৰয়াগলৈকে আমাৰ যাত্ৰা সম্পূৰ্ণ নহ'ল এইটো ৰুম হ'ব আমাৰ গাইছ এজন আহি শুয়ে আছে ৱেলকাম আজি ৰাতিটো ইয়াতে কটাম গাইছ গতিকে আজি আৰু কি দেখাবলগীয়া একো নাই আপোনালোকক কালি নিশ্চয় মই কেদাৰনাথ বাবাক হয়তো দৰ্শন কৰাব পাৰিম নিশ্চয় আমিও কৰিম হয় নহয় তো আজিৰ কাৰণে এইখিনিতে সকলোকে বাই বাই দিলোঁ হৰ হৰ মহাদেৱ চলো বাই বাই